চহী লাগে, ট্ৰেজাৰী অফিচত চহী লাগে। কিন্তু আমি এতিয়া এনেকুৱা টেকন'লজিৰ জৰিয়তে এনেকুৱা এপ্লিকেশ্যন বনাই আছোঁ যাতে কোনো শিক্ষকে দৰমহাৰ কাৰণে ক'তো যাব নালাগে, নিজৰ পে শ্লিপ নিজৰ মোবাইলত নিজে ডাউনলোড কৰি ল'ব, নিজৰ পে শ্লিপ নিজে বনাব। কিমান দিন আৰু আপুনি স্কুলত গৈ পেলাই সেইটো এপ ইউজ কৰিব, কিমান দিন স্কুলত উপস্থিত আছিল। যদি আনঅথৰাইজলি 3 দিন আপুনি অনুপস্থিত আছিল, আনঅথৰাইজড উপস্থিত নাছিল, কম্পিউটাৰে আপোনাৰ 3 দিনৰ দৰমহা কাটি দিব। তাত মোৰ কৰিবলগীয়া একো নাই, কোনো ডিঅ' কাৰো একো কৰিবলগীয়া নাই। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা, তাক এতিয়া মেচিনে কম্পিউটাৰে নিয়ন্ত্ৰণ কৰিছে আৰু সেই ব্যৱস্থা আমি শিক্ষা ব্যৱস্থা